हेलो वेलकम एंड वेलकम बैक टू माय यूट्यूब चैनल आपलोक सकलोके मोर नतुन एटा भिडिओলৈ स्वागतम जनालो আৰু দেখিছে হাতত মুনা সোনালে মুনা মানে ইয়াত ভোট জলকীয়া আছে দেহাই ফোন কৰিছিল ৰাতিপুৱা ক'লে আমাৰ ঘৰতে ভাত খাবি আহিবি আৰু জলকীয়া কেইটামান লৈ আহিবি সেইকাৰণে আহি আছো মোৰ লগত আৰু এজনী যাব এতিয়া হেতৰ ঘৰত সোমাই গৈ আছো বলক আপোনালোককো লৈ গৈ আছো ঐ হৈছে নাই কি কৰি আছ বহুত দিনৰ মূৰত আহিছোঁ মই তহঁতৰ ঘৰলৈ এইজনী ওলাই মেলি হ'ল ঘৰটো চাই দিওঁ আহোঁগৈ ৰ এইবিলাক বেলেগ চেঞ্জ হৈ গ'ল দেখোন বহুত দিনৰ মূৰত আহিছোঁ এটা ঘৰ চৰ বনাই হৈ গ'ল পাকঘৰ মিস্ত্ৰী লাগি আছে আমি দুইজনী ওলাই আহিছোঁ আজি আমাৰ ভাতৰ নিমন্ত্ৰণ আছে ভাত খোৱাৰ এখন মাৰি দিবি বলক একেবাৰে দেহাহঁতৰ ঘৰতে লগ পামগে এতিয়া আজাৰ ফুলাৰ বতৰ সেইকাৰণে ভিডিঅ' অলপ কৰিছোঁ খালি ভালকৈ নাই অহা আমাৰ আগে আগে মিছ পৰিস্মিতা বৰা আৰু আমি আহি পাইছোঁহি আমাৰ গন্তব্যস্থান এফালে নুখুলে ইফালেদি খোলে চেঞ্জ কৰিলে এটালে যা ৰছীডাল ছাগলী সোমাই ছাগলী সেইকাৰণে বান্ধি থয় আমি আহি পাই গ'লোহি আৰু এয়া হোৱা তোমাৰ জলকীয়া ইয়াতে থৈ দিছোঁ অঁ ভোট জলকীয়াও আছে জলকীয়াও আছে আহি পালোহি আমাৰ দেহাই এয়া পাপৰ পুৰিছে সানি দিলেহি চেনি নিদিয়া চাহ পাপৰৰ লগত খাই বৈ লওঁ আৰু পিছতহে ভাতৰ যোগাৰ কৰিব হেনো প্ৰথমতে চাহ খা খা দুইজনী বহি আছে গৈ আছো কলডিল পাৰিব হাতত দাইকি লৈ আমাৰ দেহা আগে আগে তোৰ জলকীয়া উঠিছে বুলি কৈছ ক'ত আছে অঁ দেখিছোঁ মই সেইদিনাখন যে হাঁহ পোৱালি খেদিব আহোঁতে তোৰ জলকীয়া বুলি ছাগলীয়ে খাই থৈছোঁ অঁ খাই পেলালে এইটো হৈছে কলডিল কলডিলটো মানে আমাক ভাত খুৱাম বুলি থওঁতে থওঁতে কলডিলৰ অৱস্থা এনেকুৱা হৈ গ'ল দীঘল হৈ গ'লগৈ কিন্তু এইখিনিত পাৰিব অকণমান দিগদাৰ হৈছে অঁ তিনিজনী আহিছোঁ নাই লোৱা ব'ল তই ঘৰতহে আছ আমিহে আলহী সম্পত্তিকেইটা ৰখি থাকে দৰ্জাখন খুলিলেই ভিতৰত সোমাম বুলি আৰু ৰখি আছে এইপিনে দৰ্জা খোলাই আছে আমি আঁতৰি দিলেই সোমাব সেইটো কাৰণে ৰখীয়া হ'ব লাগে ভাত খাব হৈছে এইপিনে দেহাই পাত পাৰিছে বমাই ভাত আনিছে ঠিকনক আগলি কলপাতত দিছে তাইৰ মনটো ফূৰ্তি সেইপিনে গৈ ময়ো বহি লওঁগৈ আৰু আজিৰ ভাত এয়া মাটি দালি এয়া এইটো কঁঠাল পাত দেই মানে খাৰ দিয়ে ন মাটি দালিত আজি খাৰ নাছিলে গতিকে কঁঠাল পাত দিলে মই আজিহে গম পাইছোঁ যেন খাৰ নাথাকিলেও কঁঠাল পাত দিব পাৰি বুলি আৰু এয়া কলডিলৰ লগত মাংস পাপৰ যিটো কলডিল আমি পাৰিছিলোঁ সেয়াই আৰু মই এইপিনে আগতীয়া খালে দেই এইপিনে আমাৰ এখেতে খাই দিলে এইপিনে দেহা মই খাবলৈ ৰখি আছোঁ কাৰেণ্টটো গুচি গ'ল আমি খাই লওঁ আৰু এইপিনে আমাক ভাত চাত খুৱাই তামোল দিছে
এতিয়া আমাক বিদায় দিব আৰু 5 টকা পালোঁ আমি সৰুতে যেন পাওঁ এতিয়া খাই বৈ ওলাই আহিছোঁ মানে তিনিজনী লগ হ'লে আমাৰ মানে এৰা এৰি নহয় এতিয়া যাম আকৌ এহেঁতৰ ঘৰত তাই কৈছে আম আছে আম খামগৈ সেইকাৰণে আম খাবৰ কাৰণে আহিছোঁ আম খাইহে ঘৰা ঘৰি যাম আৰু ভাত হজম হ'ল আৰু বহুত টাইম ৰখিলোঁ এহেঁতৰ ঘৰতে এতিয়া গৈ আমটো খাম আলহী বেছি কম দূৰ নহয় যেনিবা আৰু মিছ পৰিস্মিতা বৰা দেই আম 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 উৰপে আমাৰ টি কণ আমাৰ আম পাৰিছে আম গছতকৈ মই কলগছে দেখিছোঁ টি কণ মানে পৰিস্মিতা দেই আপোনালোকে বেয়া নাপাব এই মানে অকণমান মনটোতে দুখ কৰিছে আৰু মই বোলে ফেমাছ হৈ গ'লে নামটো ফেমাছ হৈ যাব টি কণ নামটো ফেমাছ হৈ যাব সেইটো কাৰণে পৰিস্মিতা দেই মই চিনাকি কৰাই দিছোঁ দুটা এইপিনে আম ৰুকনিত দি দিয়া হৈছে এইপিনে ভোট জলকীয়া নহয় মেম জলকীয়া বুলি কয় আমাৰ ফালে দেহে আনিলি জলকীয়া আমাৰ ফালে মেম জলকীয়া বুলি কয় আপোনালোকৰ ফালে কি বুলি কয় বাৰু ৰাইজ ক'বচোন আমাক কিটো জলকীয়া কমেণ্টটো কৰি দিব জলকীয়াকেইটা সানি দিয়া আকৌ সানি দিয়া নাই সানি লোৱা কেইটা সানি গোটেইকেইটা সানি দিয়া নাই সানি দে গোটেইকেইটা সানি দে সেইকাৰণে একদম মোৰ যেন জলকীয়া হেৰি কৰিব এইটো কাৰণে ভয় লাগে হাতখন পৰি থাকে এইটো মেইন বস্তুটো দিম ৰ দে এইপিনে দেখিছে নহয় আমটো কিমান মিঠা হ'ব আমটো ইমানেই মিঠা যেন এইটো কি দিছে নকওঁ আৰু চেনি দিবলগীয়া হৈ গৈছে ঠিকে পাইছিলোঁ এনেই অকণ ভাল আছিলোঁ টেঙাটো ধুনীয়া হৈছে জ্বলাটো অকণ লাগিব টেঙা জ্বলাটো হ'লে ভাল লাগে আৰু এইপিনে আমাৰ ডেলিচিয়াছ আম যিটো আম আমি চেনি দি মিঠা কৰিছোঁ ইমানেই টেঙা আমাৰ ৰেডি হৈ গ'ল বতৰৰ ফল বতৰত খাব লাগে যেন সেইকাৰণে চেনি দি মিঠা কৰি হ'লেও খাইছোঁ আৰু এতিয়া ঘৰলৈ যাব আহিছোঁ তাই অকণ আগবঢ়াই থ'বলৈ আহিছে দেই বাই বাই আৰু কেতিয়াবা নহয় সন্ধিয়াকৈ লগ পাম ৰাস্তা ফুৰিবলৈ যাম তেতিয়া লগ পাম আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই